নমস্কাৰ আজি অকল আম হয় আমৰ ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। ইয়া দেখিছেন ইমান ডাঙৰ ডাঙৰ আম আনিছে আৰু এইজন আমাৰ দাই আৰু মিষ্টাৰে পাৰিলে গৈ আম। বতৰ ডাৱৰীয়া যদিও আম বহুতখিনি পাৰি আনিছে। এতিয়া খাব লাগিব, ইমান ডাঙৰ ডাঙৰ আম আনিছে। অলপ মিঠাই পাই অকণমান টেষ্ট কৰি চাইছিলোঁ। দেখিছেনে এতিয়া তিনিজন মতা মানুহ, দেউতা আৰু দাই আৰু আমাৰ বেটি দেউতাক পুৰা আম কটাত ব্যস্ত। চাওঁচোন আজি আম কিমানখিনি মানে ওলাই আৰু কাটি বাছি অকণমান পুকীয়াও থাকে যে, আৰু কোনে কিমান খাব পাৰে চাওঁ, আপোনালোককো দেখুৱাওঁ। আপোনালোকে আম খাইছে নাই জনাব দেই। আৰু দেখিছেনে এতিয়া পকা পকা আম। এয়া দায়ে মোক দেখাইছে আৰু এইপিনে খাব হ'লেই আৰু দেই, খাই আছোঁ পুৰা। আপোনালোকে চাই থাকিব, কাৰোবাৰ লোভ লাগিছে নি জনাব। সকলোৱে খাইছোঁ মিলি। মিষ্টাৰে কিন্তু বেছি খাব নোৱাৰে আম, আৰু এইখিনি মই লৈছোঁ। এয়া দেখিছেনে ইমানকে হ'ল খাবই নোৱাৰিছোঁ। অকণমান লাগে কৈ লাগিলে আমি শেষ কৰিব পাৰিম নাই জানো, পেলাবলৈ মন যোৱা নাই। এতিয়া আম খাই মেলি হৈ গ'ল আৰু দুটা আম থাকিলে এয়া মই গুচাই লৈছোঁ। এইপিনে গুচাই মেলি ৰেডি হৈ গৈছে। দেখিছেনে দুটা আম। আৰু মই এইপিনে পিহনাখন লৈছোঁ। পিহনাখনত আমখিনি মই ৰুকি লৈছোঁ। আৰু যেনেকৈ মানে খৰিচা মানুহে যেনেকৈ থয় আমখিনিও তেনেকুৱাই দেখাত তেনেকুৱাই লাগিব। এতিয়া মই আমখিনি ধুনীয়াকৈ পিচি লওঁ। আপোনালোকে চাই থাকিবচোন কেনেকৈনো মই থওঁ মানে আমৰ মানে এইটো আচাৰটো। এইটো খাই বহুত ভাল লাগে, মানে আপোনাৰ বহুত দিন থৈ দিলেও একো বেয়া হৈ নাযায়। আৰু এতিয়া মই ৰুকি হৈ গ'ল। এইফালে দেখিছেনে এইখিনি আমখিনি ধুনীয়াকৈ মই এতিয়া ৰসটো পেলাই দিম। আৰু ৰসটো পেলাই পিনে আৰু ইয়াত নিমখ হালধি অকণমান আৰু মছলা থাকিলে আপোনালোকে মছলা দিব পাৰে, আৰু নিদিলেও হয়। আপোনালোকে যদি মছলা দিওঁ বুলিলে দিব পাৰে। মই ইয়াত বহুত কমকৈহে মছলা অকণমান ব্যৱহাৰ কৰিম, যিহেতু বেছি মই মছলা নাখাওঁ। ইয়াত অকণমান মই মছলা দিম। আৰু এতিয়া মই চেপি লৈছোঁৱে। আৰু এইফালে মই ধুনীয়াকৈ বৈয়ামটোত, প্লাষ্টিকৰ বৈয়াম হয়, চিচাৰ বৈয়ামত ভৰালে বেছি ধুনীয়া হয়, ৰ'দত দিলে বেছি ধুনীয়া হয়। আৰু মই প্লাষ্টিকৰ এই হৰলিক্সৰ বৈয়ামটোকে লৈছোঁ। ইয়াত আধা হৈ গ'ল দুটা আমৰ। অকণমান মই মিঠাতেলো দি দিলোঁ। দেখিছেনে কি ধুনীয়া লাগিছে। আৰু আপোনাৰ খায়ো টেষ্টি হ'ব এইখিনি খাবলৈ, অকণমান ভাতৰ লগত কাঢ়ি কিনাৰত। আৰু মই ইয়াত ধুনীয়াকৈ ভোট জলকীয়া ভৰাই থৈ দিম, আৰু কেতিয়াবা অকণমান উলিয়াই খাই থাকিব পাৰিম। আৰু আজি হেল্ল' এভৰিৱান, গুড ইভিনিং। আজি আকৌ নেক্সট ডে মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ লগতে, আৰু এইটো এড কৰি দিলোঁ। আম যিহেতু খাইছিলোঁ অকণমান ভিডিঅ' কৰি থৈ দিলোঁ। আজি ৰাইককে খোৱা দি আম খাবলৈ লৈছোঁ। সেয়া দেখিছেনে 10টা আম লৈছোঁ, মিঠা আম কিন্তু পূৰা কুটি লোৱা নাই। এইকেইটা কুটি ল'ব নোৱাৰি, সৰু সৰু যিহেতু আম, আৰু পূৰা এইটো আহ ওলাই আমটো সেইকাৰণে কুটি ল'ব নোৱাৰি। আৰু দেখিছেনে মই গোটেইকেইটা আম খাব পাৰোঁ নে নোৱাৰোঁ আপোনালোকক দেখুৱাম। মোৰ নিচিনা এনেকৈ কোনে টেঙা খাই ভাল পায় জনাব। আৰু আমকেইটা লৈছোঁ। এতিয়া মই আমকেইটা খাই থাকোঁ, আপোনালোকে কাৰ জিভা পানী ওলাইছে জনাব। আৰু আমকেইটা খাব পাৰোঁ নে নোৱাৰোঁ আপোনালোকে চাই গৈ থাকিব শেষলৈকে ভিডিঅ'টো।
আৰু এয়া মই আম খাই হৈ গৈছে, এতিয়া অকল জাবৰখিনি আছেগৈ আমৰ। দেখিছেনে কেনে মুখত ভৰাই ভৰাই খালোঁ। আৰু এইফালে কেইটা খালোঁ দেখিছেনে, 3 4 5 6 7 8 9 10টা খালোঁ। 10টা কৈছোঁ নহয়, এতিয়া অকল গুটিকেইটা জাবৰহে লাগি আছে। ইমানেই খাই মানে ভাল লাগিলে। আৰু মোৰ নিচিনা কোনে কোনে এনেকৈ টেঙা খাই ভাল পায় জনাব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।